জামুগুৰিহাটত চিলনী চোৰৰ আক্ৰমণৰ বলি হ'ল মহিলা। জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে আজি পুৱা পুনৰ চিলনী চোৰৰ আক্ৰমণৰ বলি হ'ল এগৰাকী মহিলা। জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱৰ পূৰ্বালী শৰ্মা নামৰ মহিলাগৰাকীয়ে নিজৰ কন্যাক বিদ্যালয়ত থৈ স্কুটিৰে ঘূৰি অহাৰ সময়তে জামুগুৰি উৰণীয়া সেতুৰ ওপৰত পালচাৰ বাইক লৈ অহা এজন যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিবলৈ চেষ্টা চলায়। হেলমেট পৰিধান কৰি অহা যুৱকজনৰ আক্ৰমণত মহিলাগৰাকী স্কুটিৰ পৰা পৰি যোৱাত ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হয়। অৱশ্যে চেইন থপিয়াই নিবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱা যুৱকজন পিছত তীব্ৰ গতিৰে চকীঘাট দলঙৰ ফালে পলাই যাবলৈ সক্ষম হয়। ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাক অৱগত কৰিছে। এজনীক স্কুলত তাইক নৰ্থ ইষ্ট পাব্লিক স্কুলত মই এডমিশ্যন দিছোঁ। তাইক থৈ পেলাই ঘূৰি আহি থাকোঁতে মোক অভাৰব্ৰিজৰ ওপৰত চিনাক্ত এজন যুৱকে আহি পেলাই পালচাৰ বাইক লৈ আহিছে। তেখেতে নীলা চাৰ্ট পৰিধান কৰি আহিছে, হেলমেট পিন্ধি আহিছে। আহি পেলাই মোক তেওঁ পিছা কৰিছে। মই পিছফালে ঘূৰি চাবলৈ ধৰোঁতে মোৰ ডিঙিত ধৰি তেওঁ চেইনডাল আক্ৰমণ কৰিব বিচাৰিছিলে। ভাগ্যক্ৰমে নিব নোৱাৰিলে, কিন্তু তেখেতে মোক হেৰি কৰি এয়া ভৰিত মোৰ দুখ পাইছোঁ, ভৰিটো পূৰা হেৰি গৈছে। তাৰপিছতে দুখ চুপ পাইছোঁ পালোঁ। কপাল ভাল এটাই হ'ল যে মোৰ গাড়ী নাছিলে সেইটো সময়ত। গাড়ী অহা হ'লে হয়তো কি মোক খুন্দিয়াই থৈ গুচি গ'লহেঁতেন। সেইটো কথা থানাত এজাহাৰ দিছে। থানাত এজাহাৰ দিছোঁ। থানাত এজাহাৰ এনেকুৱা ঘটনা আৰু ঘটি আছে। এনেকুৱা ঘটনা আৰু ঘটি আছে। আৰু সেইকাৰণে প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱাবিলাক আৰু নহওক। আমিতো ল'ৰা ছোৱালী অনা নিয়া কৰিব লাগিব, অভাৰব্ৰিজৰ ওপৰে যাব লাগিব। তেনেকুৱা প্ৰেম তিৱাৰী ৰিপৰ্ট, মহাজাতি 24 লাইভ।